নমস্কাৰ। আজি ৰিজনিঙৰ ক্লক এণ্ড ডিগ্ৰী অৰ্থাৎ ঘড়ীৰ কাটা দুডালে কৰা কোণ সম্পৰ্কীয় এটা ভিডিঅ' বনাবলৈ লৈছোঁ আৰু এইটো ভিডিঅ'ত ঘড়ীৰ কাটা দুডালে কৰা কোণৰ বিভিন্ন সমস্যা সম্পৰ্কে আলোচনা কৰিম। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো এটা ঘড়ী। ঘড়ীটোত কিমান বাজিছে? 4 বাজিছে, অৰ্থাৎ ঘণ্টাৰ কাটাডাল ক'ত আছে? 4ত, আৰু মিনিটৰ কাটাডাল ক'ত আছে? 12ত, অৰ্থাৎ 4টা বাজিছে। এতিয়া প্ৰশ্ন হ'ল ঘণ্টাৰ কাটাডাল আৰু মিনিটৰ কাটাডালৰ মাজত কিমান ডিগ্ৰী কোণ হ'ব? গতিকে এটা সহজ ফৰ্মুলা আছে। মাত্ৰ কিমানটা বাজে? 4টা বাজে। গতিকে 4ৰ লগত 30 পূৰণ কৰি দিলে হ'ল ইয়াতে, অৰ্থাৎ 4 × 30 কিমান হ'ব? 4 × 3 = 12 আৰু 0 এটা কিমান ডিগ্ৰী হ'ল? 120 ডিগ্ৰী। একেবাৰে সহজ অংক। এতিয়া কোণটো যদি আৰু এটা বদলাই লওঁ আমি, ইয়াত 2টা বাজিছে। গতিকে যদি 2টা বাজে তেনেহ'লে ঘণ্টাৰ কাটাডালে মিনিটৰ কাটাডালৰ লগত কিমান ডিগ্ৰী কোণ কৰিব? একেটাই ফৰ্মুলা। ঘণ্টাৰ কাটাডালৰ লগত, অৰ্থাৎ 2টা বাজিছে, গতিকে 2ৰ লগত আমি কিমান পূৰণ কৰিম? 30, অৰ্থাৎ 2 × 30 ডিগ্ৰী কিমান হ'ব? 30 × 2 = 60। অৰ্থাৎ ঘণ্টাৰ কাটাডাল আৰু মিনিটৰ কাটাডালে কিমান ডিগ্ৰী কোণ কৰিছে? ইয়াতে 60 ডিগ্ৰী কোণ কৰিছে। এইটো একমাত্ৰ যেতিয়া ঘণ্টাৰ কাটাডাল মিনিটৰ কাটাডাল 12ত থাকে তেতিয়াহে এনেকুৱা ধৰণৰ ফৰ্মুলা ব্যৱহাৰ হ'ব। আৰু যদি মিনিটৰ কাটাডাল 12ত নাথাকি অন্য ঠাইত থাকে তেতিয়াহ'লে কেনেকুৱা হ'ব? আৰু এটা তেনেকুৱা ধৰণৰ কুৱেশ্যন লওঁ। এতিয়া কেইটা বাজিছে? 6:10, অৰ্থাৎ ঘণ্টাৰ কাটাডাল ক'ত আছে? 6টা বজাত আছে, আৰু মিনিটৰ কাটাডাল ক'ত আছে? 10 আছে। যদি এই ধৰণৰ হয় তেতিয়াহ'লে ঘণ্টা আৰু মিনিটৰ কাটাডালৰ মাজত কিমান ডিগ্ৰী কোণ হ'ব? ইয়াৰ কাৰণে এটা ফৰ্মুলা আছে, এটা ট্ৰিক আছে। ট্ৰিকটো হ'ল কি? 30 × m, h মানে হ'ল ঘণ্টা, মাইনাছ তাৰ পৰা বিয়োগ কৰিব লাগিব 2/11 m, এইটো ফৰ্মুলা। h মানে হ'ল ঘণ্টা, ঘণ্টাৰ কাটাডাল ক'ত আছে এইটো বহাই দিম, আৰু m মানে হ'ল মিনিট। যেনে ইয়াতে এইটো সমস্যাত ঘণ্টাৰ কাটাডাল ক'ত আছে? 6ত আছে। গতিকে কি লিখিম আমি? 30 × 6 মাইনাছ 11/2 × m মানে মিনিটৰ কাটাডাল ক'ত আছে? 10ত আছে। এইটো আমি হিচাপ কৰিম। ইয়াতে কিমান হ'ব? 3 × 6 = 18, আৰু এটা 0, 180 ডিগ্ৰী, মাইনাছ ইয়াত কিমান হ'ব? 2ৰে 10ক কাটি দিম, কিমান যাব? 5 বাৰ। গতিকে 5 × 11 কিমান হ'ল? 5 × 11 = 55। গতিকে 180 পৰা 55 বিয়োগ কৰিলে কিমান হ'ব? 10ৰ পৰা 5 বাদ দিলে 5 থাকিল 7, 7ৰ পৰা 5 বাদ দিলে 2, 125 ডিগ্ৰী। গতিকে এইটো এটা ফৰ্মুলা। ফৰ্মুলাটো মনত ৰাখিব লাগিব যদিহে মিনিটৰ কাটাডাল 12ত নাথাকি অন্য ঠাইত থাকে। আৰু 12ত থাকিলেতো অকল ঘণ্টাৰ কাটা 30 দি পূৰণ কৰি দিলে হৈ গ'ল। কিন্তু 12ত নাথাকি যদি মিনিটৰ কাটাডাল অন্য ঠাইত থাকে তেতিয়াহ'লে তাৰ পৰা কি কৰিব লাগিব? এইটো ফৰ্মুলা আমি ব্যৱহাৰ কৰিম। ফৰ্মুলাটো মনত ৰাখিলে হ'ল। এইটো হ'ল ট্ৰিক, 30h - 11/2 m। এই ফৰ্মুলাটো মনত ৰাখিব লাগিব। এইটো ফৰ্মুলা মনত ৰাখিলে এই ধৰণৰ যিকোনো কুৱেশ্যনৰ সমাধান আমি সহজেই কৰিব পাৰিম। আৰু এটা কুৱেশ্যন লৈছোঁ এই ধৰণৰ। এইটো ঘড়ীত কেইটা বাজিছে? 4:45, অৰ্থাৎ 9:20। ঘণ্টাৰ কাটাডাল ক'ত আছে? 9ত আছে, আৰু মিনিটৰ কাটাডাল ক'ত আছে? 20ত আছে। গতিকে ঘণ্টাৰ কাটা আৰু মিনিটৰ কাটাডাল দুডালে মিলি কিমান ডিগ্ৰী কোণ কৰিব? ফৰ্মুলাটো সেই একেটাই। কি আছিল ফৰ্মুলাটো? 30h - 11/2 m।
ইয়াতে বহাইলে আমি গতিকে 30 ইনটু h h মানে হল ঘন্টা কিমান ঘন্টাৰ কাটাডাল কত আছে 9 আছে 9 মাইনাস 2/11 অর্থাৎ 11/2 ইনটু m m মানে মিনিটৰ কাটাডাল কত আছে 20 20 আছে এটো হিসাব কৰিলে কিমান ডিগ্ৰী হ'ব ইয়াতে হল 30 পূৰণ 9 3 × 27 270 তার পৰা মাইনাস হ'ব 2 দি 20 কাটি দিলো কিমান বাৰ হল 10 বাৰ 10 11 গুণ 110 110 গতিকে 270 পৰা 110 বিয়োগ কৰিলে কিমান হ'ব 0 হাতৰ পৰা একবাৰ দিলে 6 2 ৰ পৰা একবাৰ দিলে 160 ডিগ্ৰী 160 ডিগ্ৰী হল গতিকে এইটো টাইপ চেঞ্জ কৰি আৰু এটা নতুন টাইপ লওঁ এতিয়া কেইটা বাজিল অৰ্থাৎ এইটো ঘড়ীত কি আছে ঘণ্টাৰ কাটাডাল কত আছে 1 আছে আৰু মিনিটৰ কাটাডাল কত আছে 40 আছে গতিকে এই কাটা দুডালৰ মাজত কিমান ডিগ্ৰী কোণ হ'ব আমি আগৰ ফৰ্মুলাটো ব্যৱহাৰ কৰিম ফৰ্মুলাটো কি আছিল 30 h minus 11/2 into m আগৰ দৰে 30 পূৰণ h h মানে ঘণ্টাৰ কাটাডাল কত আছে 1 আছে মাইনাস 2/11 পূৰণ m মিনিটৰ কাটাডাল কত আছে 40 আছে তে কিমান হ'ব 30 ৰ 1 গুণ 30 মাইনাস 2 দি 40 কিমান বাৰ যায় 20 বাৰ গতিকে 20 ৰ 11 গুণ 2 1 গুণ 2 2 1 গুণ 2 আৰু এটা শূন্য বিয়োগ কৰিলে কি হ'ব এনসাৰটো মাইনাস ওলাল অৰ্থাৎ 0 22 পৰা 3 বাদ দিলে কিমান হল 19 মাইনাস ইমান ডিগ্ৰী 190 ডিগ্ৰী ওলাল এতিয়া কি কৰিম এতিয়া মাইনাস তো নহয় এতিয়া এটো কাৰণে এটা বেলেগ নিয়ম আছে এটো কি কৰিম আমি 360 পৰা এটো মাইনাস কৰি দিলে হল গতিকে দুটা মাজত কোণটো কিমান ডিগ্ৰী হ'ব 360 ডিগ্ৰী মাইনাস 190 ডিগ্ৰী বিয়োগ কৰিলে কিমান হ'ব 0 ৰ পৰা 0 বাদ দিলে 0 থাকিল 16 ৰ পৰা 9 বাদ দিলে কিমান থাকিল 7 ইয়াত থাকিল 2 2 ৰ পৰা 1 বাদ দিলে 1 কিমান হল 170 ডিগ্ৰী এনেকুৱা যদিহে ঘণ্টাৰ কাটাডাল কম থাকে মিনিটৰ কাটাডালৰ পৰিমাণ বেছি থাকে তেতিয়াহলে মাইনাস হয় আৰু মাইনাসটো কি কৰিম তেতিয়া আমি 360 ডিগ্ৰী অৰ্থাৎ এটা বৃত্তৰ কেন্দ্ৰত অৰ্থাৎ ঘড়ীটোৰ কেন্দ্ৰত সম্পূৰ্ণ এক পাক দিলে 360 ডিগ্ৰী হয় সেইকাৰণে 360 ৰ পৰা আগৰখিনি যিখিনি মাইনাস আছিল মাইনাস কৰি দিলো দিয়াৰ পিছত আমি শুদ্ধ উত্তৰটো পাই যাম গতিকে ঘড়ীৰ ক্ষেত্ৰত সাধাৰণতে এই তিনিটা ধৰণৰ টাইপ থাকে প্ৰথমটো হল মিনিটৰ কাটাডাল যদি 12 থাকে ঘণ্টাৰ কাটাডালৰ লগত আমি 30 পূৰণ কৰি দিম দ্বিতীয়টো প্ৰশ্ন হল এটো ফৰ্মুলা ব্যৱহাৰ কৰি 3 নম্বৰ প্ৰশ্ন 3 নম্বৰ টাইপটো হল যদি মিনিটৰ কাটাডাল সৰু ঘণ্টাৰ কাটাডাল 1 2 ইত্যাদি থাকে মিনিটৰ কাটাডাল ডাঙৰ হয় পৰিমাণটো তেতিয়া হলে কি কৰিম মানটো ওলাই লৈ মাইনাস ওলাব হেতু আমি 360 ৰ পৰা বিয়োগ কৰি দিলে যেটো পাম হেতুই হ'ব গতিকে ঘড়ীৰ মোটামুটি এই তিনিটা টাইপে থাকে বোধকৰো সকলে বুজি পালে আৰু এই ফৰ্মুলাটো মনত ৰাখিলে হল অকল গতিকে আজিৰ ভিডিওটো এইখিনি